নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখাম তাঁতশালত বোৱা এযোৰ মেখেলা চাদৰ। এযোৰ চাদৰ মেখেলা মই বৈছিলোঁ তাঁতশালত। মই তলত সৰুকৈ এপাহ ফুল দিছোঁ, মাজত বুটা দিছোঁ, ৰঙা বুটা, আকৌ ক'লা বুটা দিছোঁ, আকৌ ৰঙা বুটা দিছোঁ, আকৌ সৰু ফুল এপাহি দি দিছোঁ। ছাইডত মই ৰঙা পাৰি দিছোঁ যাতে চাদৰখন দেখিবলৈ ধুনীয়া হয়। আৰু চাদৰখনত মই দহি বাতি দিছোঁ ৰঙা সূতাৰে, যাতে এইকাৰণে মই ৰঙা সূতাৰে দহি বাতিছোঁ চাদৰখন দেখিবলৈ উজ্জ্বল হয়। আৰু ৰঙা ফুল দিয়া আছে, মই ক'লা সূতা ব্যৱহাৰ কৰা নাই। চাদৰখনৰ মাজত মই সৰু সৰু বুটা দিছোঁ ঘন ঘনকৈ। আপোনালোকে দেখা পাইছেনে দহিখিনি? এয়ে দেখা পাইছে, ঘন ঘন বুটা দিছোঁ মাজত। এইখন মেখেলা হয়। চাদৰত বচা দৰে মই মেখেলাটো একেই ফুল বাচিছোঁ, বুটাও একেই দিছোঁ। মই বহুত ওপৰলৈও বচা নাই ফুল মেখেলাখনত। মেখেলাখনত বেছিকৈ দিছোঁ ফুল, বেছি ঘন হৈছে। চাদৰখন মই মেলি দেখাম আপোনালোকক। এয়া মই মাজত ঘন ঘন বুটা দিছোঁ, এক লাইন ক'লা, এক লাইন ৰঙা। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।